নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত কৰোনা মহামাৰীৰ লগত জড়িত থকা সকলোবোৰ দিশৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ দৃষ্টিভংগীৰে আলোচনা কৰিম। ইতিমধ্যে আমি ফাৰ্ষ্ট পাৰ্টটো আপলোড কৰি দিছোঁ, এইটো ছেকেণ্ড পাৰ্ট। আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো প্লেলিষ্টত অথবা লিংকটো ডিছক্ৰিপশ্যনত দিম, আপোনালোকে চাই ল'ব। আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি চাওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰোনা ভাইৰাছৰ লগত জড়িত থকা প্ৰশ্নসমূহ। আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো কোম্পানীৰ CEO-এ COVID-19 মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ $1 মিলিয়ন ধনৰাশি আগবঢ়াইছিল? টুইটাৰ কোম্পানীটোৰ CEO-এ COVID-19 মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ $1 মিলিয়ন ধনৰাশি আগবঢ়াইছিল। টুইটাৰ হৈছে এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে ইও এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। এই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ প্ৰতিষ্ঠা হৈছিল 2006 চনৰ 21 মাৰ্চ তাৰিখে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হ'ল কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কো। আপোনালোকে মনত ৰাখিব যে টুইটাৰ কোম্পানীটোৰ CEO-এ COVID-19 মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ $1 বিলিয়ন ধনৰাশি আগবঢ়াইছে। এতিয়া আমি চাওঁ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে, ইউৰোপৰ কোনখন দেশ পোনপ্ৰথমে কৰোনা ভাইৰাছৰ পৰা মুক্ত দেশ হিচাপে ঘোষণা কৰিছিল? স্লোভেনিয়া। ইউৰোপৰ স্লোভেনিয়া দেশখনে পোনপ্ৰথমে কৰোনা ভাইৰাছৰ পৰা মুক্ত দেশ হিচাপে ঘোষণা কৰিছিল। এই স্লোভেনিয়া ইউৰোপৰ মধ্য ইউৰোপৰ এখন দেশ হয় আৰু এই স্লোভেনিয়াৰ কেপিটেল হ'ল লুবিয়ানা। আপোনালোকে এটা কথা মনত ৰাখিব যে ইউৰোপৰ কোনখন দেশ প্ৰথম কৰোনা ভাইৰাছৰ পৰা মুক্ত দেশ হিচাপে ঘোষণা কৰিছিল? স্লোভেনিয়া। আপুনি যদি ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, গুগল ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ বাবে এটা ভাল খবৰ। ফেচবুক এপটোৱে ব্যৱহাৰকাৰীসকলক কৰোনা ভাইৰাছৰ পৰা সজাগতা আৰু সতৰ্ক ৰাখিবৰ বাবে ফেচবুক কোম্পানীটোৱে কৰোনা ভাইৰাছ ইনফৰমেশ্যন চেণ্টাৰ নামেৰে এটি নতুন ফিচাৰ্ছ আৰম্ভ কৰিছে। ঠিক সেইদৰে হোৱাটছএপে ইউজাৰসকলক কৰোনা ভাইৰাছৰ সজাগতা আৰু সতৰ্কৰ বাবে হোৱাটছএপ চেটবট নামেৰে ফিচাৰ্ছ মুকলি কৰিছে। ইনষ্টাগ্ৰামৰ ক্ষেত্ৰতো ইউজাৰসকলক কৰোনা ভাইৰাছৰ পৰা সজাগতা আৰু সতৰ্ক কৰিবলৈ ইনষ্টাগ্ৰাম ফিড নামেৰে এটি নতুন ফিচাৰ্ছ মুকলি কৰিছে। আনহাতে গুগলে ইউজাৰসকলক কৰোনা ভাইৰাছৰ বিষয়ে বিশেষ তথ্য আগবঢ়াবলৈ google.com/covid19 ৱেবছাইটৰ মুকলি কৰিছে। এই পইণ্টকেইটাৰ পৰা আপোনালোকক কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে কৰোনা ভাইৰাছৰ পৰা সজাগতা আৰু সতৰ্কৰ বাবে ফেচবুক এপটোৱে কোনটো নতুন ফিচাৰ্ছৰ মুকলি কৰিছে? কৰোনা ভাইৰাছ ইনফৰমেশ্যন চেণ্টাৰ। ঠিক সেইদৰে হোৱাটছএপে হোৱাটছএপ চেটবুক, ইনষ্টাগ্ৰামে আৰু ইনষ্টাগ্ৰাম ফিড। গুগলেও কৰোনা ভাইৰাছৰ বিষয়ে সবিশেষ তথ্য আগবঢ়াবলৈ google.com/covid19 নামেৰে এটি নতুন ৱেবছাইট মুকলি কৰিছে। আপোনালোকে মনত ৰাখিব যে ফেচবুক এপটোৱে কৰোনা ভাইৰাছ ইনফৰমেশ্যন চেণ্টাৰ, হোৱাটছএপ এপটোৱে হোৱাটছএপ চেটবুক, ইনষ্টাগ্ৰামে ইনষ্টাগ্ৰাম ফিড আৰু গুগলে google.com/covid19 নামেৰে নতুন ফিচাৰ্ছ মুকলি কৰিছে। এতিয়া আমি চাওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কৰোনা ভাইৰাছৰ লগত জড়িত থকা প্ৰশ্নসমূহ। এতিয়া আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, কোন তাৰিখে জনতা কাৰফিউ বলবৎ কৰা হৈছিল? অপশ্যন এ 2020 চনৰ 23 মাৰ্চ তাৰিখে, অপশ্যন বি 2020 চনৰ 24 মাৰ্চ তাৰিখে, অপশ্যন চি 2020 চনৰ 22 মাৰ্চ তাৰিখে, অপশ্যন ডি 2020 চনৰ 21 মাৰ্চ তাৰিখে। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2020 চনৰ 22 মাৰ্চ তাৰিখে। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনৰ 22 মাৰ্চ তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 9টা বজালৈকে 24 ঘণ্টীয়া জনতা কাৰফিউ বলবৎ কৰিছিল। এতিয়া আমি চাওঁ দ্বিতীয় প্ৰশ্নটো। তলৰ কোনে COVID-19 বিৰুদ্ধে অপাৰেশ্যন নমস্তে আৰম্ভ কৰিছিল? অপশ্যন এ হ'ল ইণ্ডিয়ান আৰ্মি, অপশ্যন বি হ'ল ইণ্ডিয়ান পুলিচ, অপশ্যন চি হ'ল ইণ্ডিয়ান নেভি, অপশ্যন ডি হ'ল ইণ্ডিয়ান বায়ুসেনা। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইণ্ডিয়ান আৰ্মি। 15 জানুৱাৰী তাৰিখে ইণ্ডিয়ান আৰ্মি দিৱস হিচাপে উদযাপন কৰা হয়। ইণ্ডিয়ান আৰ্মিৰ মুখ্য কাৰ্যালয় হৈছে নিউ দিল্লী আৰু মটো হৈছে ছাৰ্ভিচ বিফৰ চেল্ফ। আৰু ইণ্ডিয়ান আৰ্মিৰ চিফ অফ জেনেৰেল হৈছে মনোজ মুকুন্দ নাৰৱত। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, COVID-19 ৰোগীক ট্ৰেক কৰিবলৈ ভাৰত চৰকাৰে মুকলি কৰা এপটোৰ নাম কি আছিল? COVID-19 ৰোগীক ট্ৰেক কৰিবলৈ ভাৰত চৰকাৰে মুকলি কৰা এপটোৰ নাম আছিল আৰোগ্য সেতু। এইটোৱে হ'ল আৰোগ্য সেতুৰ এপটোৰ লোগো আৰু এই এপটো 2020 চনৰ 2 এপ্ৰিল তাৰিখে মুকলি কৰা হৈছিল আৰু এই এপটো 12টা ভাষাত প্ৰচলিত। আপোনালোকে মনত ৰাখিব যে COVID-19 ৰোগীক ট্ৰেক কৰিবলৈ ভাৰত চৰকাৰে মুকলি কৰা এপটোৰ নাম কি আছিল? আৰোগ্য সেতু। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। কোনটো IIT সংগঠনে কোৱাৰেণ্টাইন এপটো তৈয়াৰ কৰিছিল? IIT বম্বে। IIT বম্বে ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি বম্বে। এই ইনষ্টিটিউটটোৰ প্ৰতিষ্ঠা কৰা হৈছিল বা এষ্টাব্লিছ কৰা হৈছিল
1958 চনত আৰু এই প্ৰতিষ্ঠানটোৰ মটো হৈছে নলেজ ইজ দ্য সুপ্ৰিম গ'ল। আপোনালোকে মনত ৰাখিব যে কি কোৱাৰেণ্টাইন এপটো কোনটো IIT সংগঠনে তৈয়াৰ কৰিছিল বা ডেভেলপ কৰিছিল? IIT বম্বে। এতিয়া আমি আগবাঢ়োঁ 5 নম্বৰ প্ৰশ্ন। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনটো কোম্পানীয়ে মিছন অন্ন সেৱা আৰম্ভ কৰিছিল? ৰিলায়েন্স। ভাৰতবৰ্ষৰ ৰিলায়েন্স কোম্পানীটোৱে মিছন অন্ন সেৱা আৰম্ভ কৰিছিল। এই ৰিলায়েন্স কোম্পানীটোৰ প্ৰতিষ্ঠাতা হ'ল ধীৰুভাই আম্বানী, যোনটো আমাৰ মুকেশ আম্বানীৰ পিতৃ। আৰু এই কোনটো চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1973 চনৰ 8 মে' তাৰিখে। ক'ত? মহাৰাষ্ট্ৰত। এই ধীৰুভাই আম্বানীয়ে ৰিলায়েন্স কোম্পানীটো 1973 চনৰ 8 মে' তাৰিখে মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে মনত ৰাখিব যে কি মিছন অন্ন সেৱা কোনে আৰম্ভ কৰিছিল? ৰিলায়েন্স কোম্পানী। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। ভাৰতবৰ্ষৰ কোনটো IPL টীমে কৰোণা মহামাৰীৰ বিৰুদ্ধে 10 কোটি টকা দিছিল? ছানৰাইজাৰ্ছ হায়দৰাবাদ, চমুকৈ SRH। এইটো আপোনালোকে দেখিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰতীক। আৰু এই ছানৰাইজাৰ্ছ হায়দৰাবাদ টীমটো প্ৰতিষ্ঠা কৰা হৈছিল 2012 চনত আৰু ইয়াৰ মালিক বা অ'নাৰ হৈছে ছান টিভি নেটৱৰ্ক। আপুনি মনত ৰাখিব যে কি ভাৰতবৰ্ষৰ কোনটো IPL টীমে কৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ 10 কোটি টকা দিছিল? ছানৰাইজাৰ্ছ হায়দৰাবাদ, চমুকৈ SRH। আমাৰ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ 7ম প্ৰশ্নটো হৈছে ICMR তথ্য অনুসৰি কৰোণা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান কি? দ্বিতীয়। ICMR তথ্যৰ অনুসৰি কৰোণা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান হৈছে দ্বিতীয় স্থান। ফাৰ্ষ্ট স্থান হৈছে দক্ষিণ কোৰিয়া। ICMR সংস্থাটোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। এই ICMR সংস্থাটো প্ৰতিষ্ঠান কৰা হৈছিল 1911 চনত। 1911 চনত প্ৰতিষ্ঠান কৰোঁতে এই সংস্থাটোৰ নাম আছিল IRFA। কিন্তু 1948 চনত এই সংস্থাটোৰ নামাকৰণ কৰা হয়, মানে ৰিনেম কৰা হয় আৰু ৰিনেম কৰি ICMR কৰা হয়। যেতিয়া এই সংস্থাটো ষ্টাৰ্ট কৰিছিল তেতিয়াৰ নাম আছিল IRFA আৰু যেতিয়া 1948 চনত ইয়াৰ নামাকৰণ কৰি ICMR দিয়া হয়। এইটো আপোনালোকে দেখিছে ICMR। এই ICMR সংস্থাটোৰ মুখ্য কাৰ্যালয় বা হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী। এতিয়া আমাৰ ৰাজ্যিক পৰ্যায়ৰ কৰোণা ভাইৰাছৰ লগত জড়িত থকা প্ৰশ্নসমূহ আলোচনা কৰোঁ। আমাৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমে কৰোণা ৰোগী চিনাক্তকৰণ কৰা হৈছিল? অপশ্যন A হ'ল কেৰেলা, অপশ্যন B হ'ল হাৰিয়ানা, অপশ্যন C হ'ল পাঞ্জাৱ, অপশ্যন D হ'ল ঝাৰখণ্ড। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A কেৰেলা। এতিয়া কেতিয়া ধৰা পৰিছিল? আমাৰ কোনখন ৰাজ্যত ধৰা পৰিছিল? কেৰেলা। এতিয়া কেতিয়া ধৰা পৰিছিল? 4 মাৰ্চ তাৰিখে। 2020 চনৰ 4 মাৰ্চ তাৰিখে পোনপ্ৰথমবাৰৰ বাবে কেৰেলাৰ কৰোণা ৰোগী ধৰা পৰিছিল। আপোনালোকে মনত ৰাখিব। এতিয়া আকৌ আমি 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমত পোনপ্ৰথমে কেতিয়া কৰোণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল? এতিয়া ইয়াত কৈছিল ভাৰত আৰু ইয়াত কৈছে অসমত। আমাৰ অপশ্যন A হৈছে 23 মাৰ্চ 2020, 24 মাৰ্চ 2020, 31 মাৰ্চ 2020 আৰু 22 মাৰ্চ 2020। আমাৰ শুদ্ধ উত্তৰটো হ'ল C 31 মাৰ্চ 2020। আপোনালোকে মনত ৰাখিব যে কি ভাৰতবৰ্ষত প্ৰথমে ধৰা পৰিছিল 4 মাৰ্চ তাৰিখে আৰু অসমত ধৰা পৰিছিল 31 মাৰ্চ তাৰিখে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই পোনপ্ৰথমে প্লাজমা থেৰাপি পৰীক্ষা কৰিছিল? এতিয়া প্লাজমা থেৰাপি কি? আমাৰ কৰোণা ভাইৰাছৰ পাৰ্ট 1 ভিডিঅ'টোত প্লাজমা থেৰাপিৰ বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰা আছিল। আপোনালোকে চাই ল'ব। মই থুলমূলকৈ কৈ দিওঁ। প্লাজমা থেৰাপি এটা পদ্ধতি বা প্ৰক্ৰিয়া হৈছে যিটো প্ৰক্ৰিয়াত কৰোণা ভাইৰাছৰ পৰা ভাল হোৱা ব্যক্তি এজনৰ গাৰ পৰা তেজ লৈ কৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোগী এজনৰ গাত দিয়া হয়। এই থিয়ৰিটো বা পদ্ধতিকে প্লাজমা থেৰাপি বুলি কোৱা হয়। এতিয়া আমি অপশ্যন কেইটা চাওঁ। কেৰেলা, অপশ্যন A কেৰেলা, অপশ্যন B কৰ্ণাটক, অপশ্যন C পাঞ্জাৱ, অপশ্যন D ঝাৰখণ্ড। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A কেৰেলা। আপোনালোকে মনত ৰাখিব যে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পোনপ্ৰথমে প্লাজমা থেৰাপি ব্যৱহাৰ কৰিছিল? কেৰেলা। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই কৰোণা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল? আমি এতিয়া অপশ্যন কেইটা চাওঁ। অপশ্যন A হ'ল কেৰেলা, অপশ্যন B হ'ল হাৰিয়ানা, অপশ্যন C হ'ল পাঞ্জাৱ, অপশ্যন D হ'ল ঝাৰখণ্ড। আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন B হাৰিয়ানা। হাৰিয়ানা ৰাজ্যখনেই কৰোণা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল। আপোনালোকে মনত ৰাখিব কোনখন ৰাজ্যত কৰোণা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল? ভাৰতবৰ্ষৰ হাৰিয়ানা ৰাজ্যখনে কৰোণা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছিল। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে অপাৰেশ্যন চিল ভাৰতবৰ্ষৰ কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল? অপশ্যন A হ'ল কেৰেলা, অপশ্যন B হ'ল দিল্লী, অপশ্যন C হ'ল পাঞ্জাৱ, এতিয়া অপশ্যন D হ'ল কৰ্ণাটক। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D দিল্লী। এতিয়া অপাৰেশ্যন চিলৰ ফুল ফৰ্মটো এইটো দিয়া আছে, আপোনালোকে চাই ল'ব।
আমাৰ 6 নম্বৰ প্ৰশ্নটো হ'ল COVID-19 মহামাৰীৰ সৈতে যুঁজিবলৈ আয়ুৰ্বেদিক চিকিৎসা প্ৰয়োগ কৰা ভাৰতবৰ্ষৰ প্ৰথম ৰাজ্যখনৰ নাম কি? অপশ্যন এ হ'ল কেৰেলা, অপশ্যন বি হ'ল হাৰিয়ানা, অপশ্যন চি হ'ল পাঞ্জাৱ, অপশ্যন ডি হ'ল গোৱা। আমাৰ শুদ্ধ উত্তৰটো হ'ল গোৱা, অপশ্যন ডি গোৱা। আপোনালোকে মনত ৰাখিব এই গোৱাই হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য আৰু এই গোৱাৰ CMে কেইদিনমানৰ আগতে কৰোনা নেগেটিভ চাৰ্টিফিকেট মানে কৰোনা নেগেটিভ চাৰ্টিফিকেটৰ ওপৰত মন্তব্য প্ৰকাশ কৰিছে। মানে এতিয়া আপুনি যদি বেলেগখন ৰাজ্যৰ হয়, আপুনি গোৱালৈ যাব বিচাৰে, তেন্তে আপোনাৰ 24 ঘণ্টাৰ ভিতৰত কৰোনা নেগেটিভ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপুনি গোৱালৈ যাব পাৰিব। সেইটো কম্পালচৰি কৰি দিছে। আপোনালোকে মনত ৰাখিব যে কি COVID-19 মহামাৰীৰ সৈতে যুঁজিবলৈ আয়ুৰ্বেদ চিকিৎসা প্ৰয়োগ কৰা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হ'ল গোৱা। এতিয়া আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্য চৰকাৰে আপদা মিত্ৰ আৰু হেল্পলাইন নম্বৰ মুকলি কৰিছে? অপশ্যন এ হ'ল কেৰেলা, অপশ্যন বি হ'ল হাৰিয়ানা, অপশ্যন চি হ'ল ঝাৰখণ্ড, অপশ্যন ডি হ'ল কৰ্ণাটকা। আমাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কৰ্ণাটকা। আপোনালোকে মনত ৰাখিব যে কি ভাৰতবৰ্ষৰ কৰ্ণাটকা ৰাজ্যখনৰ ৰাজ্য চৰকাৰে আপদা মিত্ৰ আৰু হেল্পলাইন নম্বৰ মুকলি কৰিছে। আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ ভাৰতবৰ্ষৰ কোনখন ৰাজ্য চৰকাৰে প্ৰজ্ঞাম মোবাইল এপটো মুকলি কৰিছে? অপশ্যন এ হ'ল কেৰেলা, অপশ্যন বি হ'ল হাৰিয়ানা, অপশ্যন চি হ'ল ঝাৰখণ্ড, অপশ্যন ডি হ'ল কৰ্ণাটকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ঝাৰখণ্ড। আপোনালোকে মনত ৰাখিব যে কি ভাৰতবৰ্ষৰ ঝাৰখণ্ডৰ ৰাজ্য চৰকাৰে প্ৰজ্ঞাম মোবাইল এপটো মুকলি কৰিছে। এতিয়া আমি চাওঁ 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলৰ পুলিচে থাৰ্মেল কৰোনা কম্বেট হেডগাৰ্ড মুকলি কৰিছে? অপশ্যন এ হ'ল কেৰেলা, অপশ্যন বি হ'ল দিল্লী, অপশ্যন চি হ'ল পাঞ্জাৱ, অপশ্যন ডি হ'ল কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লী। এতিয়া থাৰ্মেল কৰোনা কম্বেট হেডগাৰ্ড মানে কি? এইটো এটা হেলমেটৰ দৰে হয় যিটোৰ সহায়ত পুলিচসকলে বা কৰোনা ভাইৰাছৰ যোদ্ধাসকলে কৰোনা ৰোগীসকলৰ দূৰৰ পৰাই চিনাক্ত কৰিব পাৰে আৰু সেই লোকসকলৰ বা কৰোনা ৰোগীসকলৰ গাৰ শৰীৰৰ টেম্পাৰেচাৰ জুখিব পাৰে। আপোনালোকে মনত ৰাখিব যে কি কোনখন ৰাজ্য বা কেন্দ্ৰশাসিত পুলিচসকলে থাৰ্মেল কৰোনা কম্বেট হেডগাৰ্ড মুকলি কৰিছে? দিল্লী। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সম্পূৰ্ণ কাৰ্ফিউ আৰম্ভ কৰিছে? এতিয়া ইয়াত হৈছে সম্পূৰ্ণ কাৰ্ফিউ। আমি আগত পাইছিলোঁ যদি জনতা কাৰ্ফিউ কেতিয়া বলবৎ কৰা হৈছিল 22 মাৰ্চ তাৰিখ। আপোনালোকে মনত ৰাখিব 22 মাৰ্চ তাৰিখ। এতিয়া ইয়াত সুধিছে কোনখন ৰাজ্যই সম্পূৰ্ণ কাৰ্ফিউ আৰম্ভ কৰিছে? এতিয়া অপশ্যনকেইটা চাওঁ। অপশ্যন এ হ'ল কেৰেলা, অপশ্যন বি হ'ল হাৰিয়ানা, অপশ্যন চি হ'ল পাঞ্জাৱ, অপশ্যন ডি হ'ল ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পাঞ্জাৱ। আপোনালোকে মনত ৰাখিব যে কি পাঞ্জাৱ ৰাজ্য চৰকাৰে সম্পূৰ্ণ কাৰ্ফিউ আৰম্ভ কৰিছে। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ। 11 নম্বৰ প্ৰশ্নটো হৈছে অসম চৰকাৰে চীনৰ পৰা কিমান PPE কিট ক্ৰয় কৰিছিল? এতিয়া PPE কিট মানে কি? পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট। PPE কিট ফুল ফৰ্ম হ'ল পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট। ইয়াক অসমীয়াত ব্যক্তিগত সুৰক্ষা উপকৰণ বুলি কোৱা হয়। এতিয়া আমাক সুধিছে অসম চৰকাৰে চীনৰ পৰা কিমান PPE কিট ক্ৰয় কৰিছিল? অপশ্যন এ হ'ল 20,000, অপশ্যন বি হ'ল 15,000, অপশ্যন চি হ'ল 10,000, অপশ্যন ডি হ'ল 50,000। আমাৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি 50,000। আপোনালোকে মনত ৰাখিব যে কি অসম চৰকাৰে চীনৰ পৰা কিমান PPE কিট ক্ৰয় কৰিছিল? 50,000। এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমত কেতিয়া লকডাউন আৰম্ভ হৈছিল? অপশ্যন এ 23 মাৰ্চ 2020 চন, অপশ্যন বি 24 মাৰ্চ 2020 চন, অপশ্যন চি 31 মাৰ্চ 2020 চন, অপশ্যন ডি 22 মাৰ্চ 2020 চন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 24 মাৰ্চ 2020 চন। আপোনালোকে মনত ৰাখিব যে কি অসমত কেতিয়াৰ পৰা লকডাউন আৰম্ভ হৈছিল? 24 মাৰ্চ 2020 চনৰ। আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। যদিহে এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব আৰু এনেধৰণৰ নলেজেবল ভিডিঅ' পাই থাকিবলৈ আমাৰ জ্ঞানৰ পৰাল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ন'টিফিকেশ্যন বেলটো অল কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।